কাণতো এনেকে বান্ধি থোৱা অৱস্থাত দেখিছোঁ জয় মা দুৰ্গা। হেল্ল' মাই ৱাইটি ফেমিলি, ৱেলকাম বেক এগেইন। কেনাই বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালেই কুশলে আছে। আৰু আমি ওলাইছোঁ এতিয়া নৱমী পূজালৈ। এইফালে নিৰিকক চাবলৈ, এইফালে কৈ দিয়া। আৰু এইফালে আমাৰ মানুহজন আমি গৈ আছোঁ বলি চাবলৈ। আৰু এটা মাজতে মানে দুখ লগা কথা কওঁ, চৰি টু চে, মানে কি নিজৰ ল'ৰাটোৰে মই বাৰ্থডেৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ যিহেতু মই তাৰ লগত লাগি থাকিবলগীয়া হ'ল, সেইকাৰণে বহুত বেয়া লাগিছে। মানে কি সকলোৱে নিজৰ ল'ৰাৰ বাৰ্থডে মোমেণ্টখিনি ছেভ কৰি থ'ব, মানে সাঁচি থ'ব বিচাৰে, ময়ো বিচাৰোঁ। আৰু এজন ক্ৰিয়েটৰ হিচাপেতো বহুত বেছিকৈ বিচাৰোঁ, কিন্তু নোৱাৰিলোঁ, সেইকাৰণে মন বেয়া লাগিছে। তথাপিও অকণমান ফুটেজ আছে, যদি পাৰোঁ এইটো ভিডিঅ'তে দেখাই দিম। তেতিয়াহ'লে বলক আৰু সকলোকে নৱমী পূজাৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি গৈ আছোঁ বলি হোৱা স্থানলৈকে। মানুহবিলাকো আহিছে আৰু আমি তিনিওটা কমন আজি এলো আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। আখের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। এতিয়া ইয়াত মহ বলি দিয়া হ'ব, তাৰ কাৰণে যিবিলাক নীতি নিয়ম আছে সকলোবিলাক কৰি থকা হৈছে। আগতে ছাগলী, লগতে কোমোৰা, হাঁহ এইবিলাক হৈ গ'ল, আৰু এতিয়া মহ বলি হ'ব অকণমান পিছতে। চাৰিওফালে কেৱল শংখধ্বনি, মন্ত্ৰ উচ্চাৰণ, উৰুলি আৰু তাল বৰকাহৰ শব্দ। এইফালে বলিৰ বাবে যা যোগাৰ কৰি থকা হৈছে, আৰু এইফালে ফ্ৰণ্টতে দেৱী মা, মানে দেৱী মাৰ সন্মুখতে মানে বলিটো দিয়া হয়। এয়া পৰম্পৰা, লোকবিশ্বাস, অসমৰ বিভিন্ন জেগাত এনেকৈ বলি দিয়া হয়, মানে দেৱী মাৰ সন্মুখত। শক্তিবিদবিলাকত এনেকৈ বলি বিধান প্ৰথা চলি আহিছে। কিন্তু মনত এটা প্ৰশ্ন সদায় লাগি থাকে, সঁচাকৈয়ে দেৱী মাই জানো তেজ খায়, বলি বিচাৰে জানো? যদিও প্ৰশ্নটো অবান্তৰ, কিন্তু মনত কেতিয়াবা আহে। এইজনাই বলি দিবলৈ সাজু হৈছে, বহুত সাহস লাগিব দেই, কিন্তু মনত বহুত সাহস লাগিব। মই কেমেৰাটো এইফালে ঘূৰাই দিছোঁ, যিহেতু মই সেইটো দেখাবলৈ বেয়া পাওঁ, আৰু লগতে মই নিজেও চাই ভাল নাপাওঁ। মোৰ মনত বহুত দুখ লাগে, ইমানখিনি সাহস মোৰ নাই, মই আজিলৈকে কেতিয়াও চাই পোৱা নাই। আহোঁ আৰু যিহেতু নিজৰ ঘৰৰ মানে বংশৰ পূজা হয়, এইখন পৰম্পৰা সমাজ ব্যৱস্থাত আছে, মিলি থাকিব বিচাৰোঁ, সেইকাৰণে আহিছোঁ। কিন্তু মই নিজেই মানে চাবলৈ মোৰ মনটোৱে নামানে, সেইকাৰণে মই নাচাওঁ। এয়া বলি দিয়া হৈ গ'ল, আৰু এখেতে এনেকৈ দেৱী মাৰ ওচৰলৈ গৈছে, আৰু পিছফালৰ পৰা এনেকৈ দেৱী মাক এতিয়া অৰ্পণ কৰা হ'ব, দেৱী মাৰ চৰণত দিয়া হ'ব। এনেকৈ লৈ গৈছে, মই ব্লাৰ কৰি দিছোঁ, মই দেখাব নিবিচাৰোঁ। আৰু বলি দিয়া হোৱাৰ পিছত এনেকৈ দণ্ডপাত দিয়া হয়, এনেকৈ দণ্ডপাত দিছে, আৰু দণ্ডপাত দি থকাজন হৈছে মোৰ দেওৰ। চবেই এতিয়া পূজা কৰিছে, আৰু বলিৰ যিবিলাক তেজবিলাকৰ ফোট লৈছে। যিহেতু আমি বামুণীয়া মানুহ, সেইকাৰণে আমি বলি বিধান প্ৰথাক মানো, আৰু বহুতে হয়তো নামানে। সেয়া সকলোৰে নিজৰ নিজৰ মতামত, নিজৰ নিজৰ বিশ্বাস, কিয়নো কথাতে কয় নহয়, বিশ্বাসে মিলয় হৰি। এতিয়া আহিছোঁ মই টেবলেট নিবলৈ, মানে মোৰ ডিঙিত পূৰা চৰচৰণি হৈ গৈছে। দুটা মহ বলি দিলে, মোৰ একদমেই বেয়া লাগে, মই বহুত ভয় খাওঁ, আৰু মই বহুত ভয়ো খাইছিলোঁ। নেৰিক ভয় কৰিছিলানে? নেৰিকে নাই কৰা, নেৰিকে আগত বহি লৈছে, কিন্তু মই বহুত ভয় কৰাৰ লগতে মোৰ বহুত বেয়া লাগে, চকুকেইটা মানে সেমেকি উঠে। কিন্তু কি কৰিব, যিহেতু পৰম্পৰা, লোকবিশ্বাসক আমিও মানি আহিছোঁ, আৰু মানে ঠায়ে ঠায়ে এনেকৈ বলি বিধান প্ৰথা চলি আহিছে।
আৰু এয়া হৈছে আমাৰ তেজপুৰৰ লকুৰাৰ পূজা বহুত আগৰ পৰাই ইয়াতে বলি বিধান চলি আহিছে মানে বিশ্বাস কৰে আৰু মানুহে তো সেইকাৰণে আৰু এতিয়া আহিছোঁ মই এনেকৈ বজাৰৰ মাজে মাজে গৈ আছোঁ ফাৰ্মাচীলৈ যিহেতু তামাম মানে ডিঙিৰ বিষ মোৰ টনচিল হৈ গৈছে সেইকাৰণে যেতিয়া মানে কি মই সেই মহটো এনেকৈ বান্ধি থোৱা অৱস্থাত দেখিছিলোঁ কিবা চকুকেইটা দেখি মহটোৰ ইমান বেয়া লাগিছিলে নহয় চলচলীয়া যেন 10 মিনিট পিছতে জীয়াই নাথাকিব ঠিক তেনেকুৱা লাগিছিলে মই কেতিয়াও বলি নাচাওঁ মানে কি আহোঁ ঠিকেই সদায় ভাবোঁ চাম বুলি কিন্তু সেইখিনি সময় সেইখিনি পৰিস্থিতি মই কেতিয়াও ফেচ কৰিব নোৱাৰোঁ মানে কেতিয়াও মই চাব নোৱাৰোঁ বহুত বেছি বেয়া লাগে সেইখিনি সময়ত মোৰ চকুকেইটা বহুত সেমেকি উঠিছিল মানে চলচলীয়া হৈ যায় আৰু মুখেৰে কেৱল মই এটা কথাই চিঞৰি থাকোঁ জয় মা দুৰ্গা জয় মা দুৰ্গা জয় মা দুৰ্গা